হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজি আমাৰ ফাৰ্ষ্ট আপডেটটো হৈছে ভূষণ পাঠকৰ ওপৰত ৰিচেণ্টলি তেওঁ ফেচবুকত এটা পোষ্ট দিছিল য'ত তেওঁ বিকাশ চেত্ৰী আৰু UK07 ৰাইডাৰক কাইণ্ড অফ পক কৰা দেখা গৈছে আপোনালোকে জানেই চাগে বিকাশ চেত্ৰী আৰু UK07 ৰাইডাৰহঁতে চেপন বিহুত যাওঁতে বাউন্সাৰ বা বডিগাৰ্ড লৈ গৈছিল তো পোষ্টটোত ভূষণ পাঠকে লিখিছে যে মোক এজন পুৰণি বন্ধুৱে অলপ আগত কল কৰি ক'লে তহঁত ইউটিউবাৰবোৰ ইমান ডাঙৰ চেলিব্ৰিটি হলি নেকি যে তহঁত আজিকালি ইউনিফৰ্ম পৰিধান কৰা বাউন্সাৰ বডিগাৰ্ড লৈ বিহু অনুষ্ঠানত যাব লগা হৈছে ইমান শ্ব' অফ কৰা দৰকাৰ হৈছে তহঁতৰ মোৰ উত্তৰ ভাই কোনদিন মোক বাউন্সাৰ বডিগাৰ্ড লৈ যোৱা দেখিছা হয়তো বেলেগক কাৰোবাক দেখিব পাৰা মই এজন দুখীয়া পৰিয়ালৰ ল'ৰা জীৱনত সৰুৰ পৰা সংগ্ৰাম দেখি আহিছোঁ সেইবোৰ আমাৰ বাবে অকাল্পনিক আৰু যি মানুহে আমাক ছাবস্ক্ৰাইব লাইক দি এইখিনি ঠাইলৈ পঠাইছে সেই মানুহৰ মাজলৈ যোৱাটো বডিগাৰ্ড বাউন্সাৰ কিয় লাগে তেওঁলোকে আমাক মাৰিব নেকি কাষত পালে মৰমহে কৰিব মই তেনেকৈ কৈ থৈ দিলোঁ তেওঁ বেলেগ ইউটিউবাৰক বডিগাৰ্ড লৈ যোৱা দেখিছে চাগে মোক বুলি ভাবিছিল আপোনালোকে ইয়াৰ ওপৰত কি ক'ব তলত কমেণ্ট কৰি জনাবচোন আমাৰ যি নেক্সট আপডেটটো হৈছে বিকাশ চেত্ৰীৰ ওপৰত বিকাশ চেত্ৰীয়ে জনালে যে তেওঁ এটা ইণ্টাৰনেশ্যনেল ট্ৰিপত গৈ আছে কিন্তু ক'লৈ যাব এতিয়ালৈকে কোৱা নাই আহকচোন চাই লওঁ ভিডিঅ'টো সৰু ক্লিপ এটা এটা ধুনীয়া ঠাইত গৈ আছোঁ ক'ত গৈ আছোঁ আপোনালোকক কৈ আছোঁ ধুনীয়াকৈ আৰু লগতে ইয়াৰ পিছত আৰু এটা বা দুটা লগৰ পিছত আমাৰ ইণ্টাৰনেশ্যনেল ট্ৰিপ হৈ যাব ষ্টাৰ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ ক'ত হ'ব আপোনালোকে কমেণ্ট কৰি কিনে জনাওক কাৰ মিলে চাম অলপমান দূৰে হ'ব আৰু ধামাকা হ'ব বেছি মানুহ নাযাওঁ আমি কম মানুহ যাম ধামাকেটা আৰু হ'ব এইবাৰ ইণ্টাৰনেশ্যনেল ট্ৰিপ ভিডিঅ'টো আজি ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো বতৰা